তো ৰাজস্থান ফিল্ম ফেষ্টিভেলটো আচলতে ৰিজিয়নেল ফিল্মৰ কাৰণেহে হয়। এইটো মানে মেইন ষ্ট্ৰীম একেবাৰে চিনেমাৰ কাৰণে নহয়, তেওঁলোকে অকল ৰিজিয়নেল চিনেমাৰ কাৰণে, আৰু বেচিকেলি ৰাজস্থানী ফিল্মছৰ কাৰণে আছিলে প্ৰথম, মে বি ষ্টেট এৱাৰ্ড নিচিনাকৈ আছিলে। তাৰপিছত তেওঁলোকে সেইটো এক্সটেণ্ড কৰি পেলাই অল অভাৰ ইণ্ডিয়াৰ যিমান ৰিজিয়নেল ফিল্মছ হয় সেইখিনি পিছত ইনভাইট কৰি তেওঁলোকে তাৰ ভিতৰত এটা কম্পিটিশ্যন তেনেকৈ পতা হ'ল আৰু স্ক্ৰিনিঙো হয়। তাৰপিছত এতিয়া এইটো 24 তাৰিখে এৱাৰ্ড নাইটছটো আছে, আৰু আমাক ডিৰেক্টৰৰ পৰা তেনেকৈ ফোন আহিলে প্ৰথমতে, তাৰপিছত মেইলছ আহিছে। এতিয়া 4টা কেটেগৰীত নমিনেশ্যন পাইছে বুলি জনাইছে। ভাল লাগিছে, কাৰণ আমি নিজৰ ফালৰ পৰা পঠিওৱা হোৱাও নাছিল, তেনেকৈ আনএক্সপেক্টেডলি আহি গ'ল। ভাল লাগিছে। এতিয়া বেষ্ট মিউজিক ডিৰেক্টৰ আছে জুবিন, তাৰপিছত বেষ্ট প্লেবেক ছিংগাৰ মেইল জুবিন আছে, আৰু বেষ্ট কোৰিঅ'গ্ৰাফিত দীপক দে আৰু পংকজিংটি দুইজনৰে আহিছে, আৰু বেষ্ট একশ্যন ডিৰেক্টৰ এইটো অলপ মানে আমাৰ কাৰণে খুব হাঁহি মানে এটা জমি আছে এইকেইদিন, যে বেষ্ট একশ্যন ডিৰেক্টৰত জুবিন আৰু অচিন্ত শংকৰ, তেওঁলোক দুইজনে মিলি পেলাই কৰিছিলে একশ্যনখিনি। যিহেতু বহুত বেছি একদম ভয়ানক একশ্যন নাছিলে, যিখিনি কৰিব লাগে সেইখিনি তেওঁলোকে মাৰ্জিতভাৱে তেনেকৈ কৰিছিলে, আৰু তাতো নমিনেশ্যন পাইছে সেই কেটেগৰী। এতিয়া সেইকাৰণে দুইজনকে জোকাই আছোঁ। এতিয়া মানুহে হাঁহিব নহয়, কি কৰি তহঁতি একশ্যন ডিৰেক্টৰহে হৈ গ'লি, এনেকৈ আমি যেতিয়া চবেই জোকাও, হেৰি কৈছে আমি কাৰো সহায় নোলোৱাকৈ আমি নিজেই কৰিছোঁ, সেইটো ডাঙৰ কথা, আৰু আমি সেইকাৰণে নিজৰ ক্ৰেডিটত পাইছোঁ মানে। তাৰপিছত এতিয়া সেইটোৱে, আৰু 24 তাৰিখে এৱাৰ্ড নাইটটো আছে, কিন্তু তেওঁলোকে 21 তাৰিখৰ পৰা কিবা কিবি অনুষ্ঠিত কৰি থাকে, মানে টক শ্ব'জ হয়, তেওঁলোকৰ ছেমিনাৰ্ছ হয়। গতিকে আমাক ইনভাইট কৰিছে, কিন্তু প্ৰি অকুপাইড কেইবাটাও হেৰি আছে, সেইকাৰণে জুবিন যাব নোৱাৰিব। আৰু চাওঁচোন, মই যদি কেনেবাকৈ মিলাব পাৰোঁ, কিন্তু মোৰো কেইটামান কাম আছে, গতিকে আমি এতিয়ালৈকে তেওঁলোকক একো জনোৱাই নাই। চেষ্টা কৰি আছোঁ, অচিন্তক কৈ আছোঁ যাবলৈ, কিবা কৰে সিও চাওঁ। আৰু জুবিন গাৰ্গ বুলি ক'লে সংগীতৰ ক্ষেত্ৰত এটা বেলেগ কথা, জুবিন গাৰ্গ আৰু সংগীত সেইটো আমি নধৰোঁ, কিন্তু জুবিন গাৰ্গ লাহে লাহে জুবিন গাৰ্গ আহি একশ্যন ডিৰেক্টৰলৈকে এতিয়া আহিছে মানে। জুবিনে আচলতে চিনেমা চাই খুব ভাল পায়। আগৰ পৰা মই প্ৰথম লগ পোৱাৰ পৰা আজি 25 বছৰে দেখি আহিছোঁ, জুবিনে যিকোনো ভাষাৰ বেলেগ বেলেগ ছবি চাই ভাল পায়, আৰু ছবিখন মানে এনেই আমি চোৱাৰ দৰে অকল এটা ভাল কাহিনী বুলি তেনেকৈ নাচায়, ছবিখনৰ গোটেই টেকনিকেল দিশটো খুব চালি জাৰি চাই, আলোচনা কৰে সেই বিষয়ে, বহুত কথা পাতে। যিসকল মানুহে চিনেমা ফিল্ম মেকিঙৰ লগত জড়িত, তেওঁলোকৰ সৈতে আলোচনা কৰে, আৰু তেওঁলোকৰ পৰাই মই দেখিছোঁ যে চিনেমা এখনৰ আচলতে কোনটো দিশৰ পৰা চাব লাগে, কেনেকৈ চালি জাৰি চায় তেওঁলোকে, আৰু ফিল্ম মেকিঙত কিমান বিশাল এটা ছাবজেক্ট মানে। সেই কথাবোৰ লাহে লাহে তেনেকৈহে শিকিছোঁ, তেওঁলোকৰ কথাবোৰ শুনি। গতিকে সেই কথাবোৰ তেওঁ চৰ্চা কৰি ভাল পায়, তেওঁ নিজৰ ইণ্টাৰেষ্ট আছিলে, সেইকাৰণে একদম কোনো এক্সপিৰিয়েঞ্চ নোহোৱাকৈ সেই 98, 99তে তেওঁলোকে তুমি মোৰ মাথো মোৰ কৰিছিলে, আৰু সেইটো এটা চখতে কৰা নিচিনা হ'ল। কিন্তু ছিৰিয়াছলি তেওঁৰ মনৰ ভিতৰত পুহি ৰাখিছিলে যে ভালকৈ তেওঁ চিনেমা বনাব, কৰিব। এই কাঞ্চনজংঘাৰ কাহিনীটো মই জুবিনৰ লগত মই বিয়া হোৱাৰ আগতেই মই শুনিছিলোঁ তেওঁ লিখিছিল। এই ACS মানে যিটো আমাৰ চিভিল ছাৰ্ভিচৰ এটা মানে প্ৰচেছ আছে, সেইখিনিত কেনেকুৱা ধৰণৰ কি এটা হৈ যায়, বা ল'ৰা ছোৱালীবোৰে কেনেকৈ আশা কৰি পেলাই কেতিয়াবা মন ভাগি গ'লে কি হৈ যায়, তেনেকুৱা ধৰণৰ কিছুমান কথা। প্ৰশ্ন নাম দিছিলে তেতিয়া। তাৰপিছত কিন্তু প্ৰশ্ন বুলি বেলেগ এখন ছবি নিৰ্মাণ তেতিয়া হ'বলৈ আৰম্ভ কৰিছিলে। সেই নামটো তেওঁৰ বন্ধুসকলে কথা পাতি সেই নামটো ক'লে যে আমি এইখন চিনেমাৰ নাম অলৰেডি আমি ভাবিছোঁ প্ৰশ্ন বুলি, গতিকে তই নামটো সলাই দিয়ে। তেতিয়াই কাঞ্চনজংঘা ভাবি পেলাই, আৰু কাঞ্চনজংঘাৰ বুৰঞ্জী জ্যোতিপ্ৰসাদ আগৰৱালা সেই কবিতাটো তেওঁ ভাবি পেলাই বেকগ্ৰাউণ্ডত এই ছবিখন পৰিকল্পনা কৰি থৈছিল। 2001 এনেকুৱা মানৰে হ'ব। তাৰপিছত নিৰ্মিত হ'ল সেইখন 18 বছৰৰ পিছত। গতিকে তেনেকুৱা তেওঁৰ বহুত, আৰু এতিয়াও কাহিনী বহুত আছে মনৰ ভিতৰত, মানে ৰাতি শুওঁতেও কেতিয়াবা চটফটাই থাকে, সেই এইটো কেনেকৈ কৰিব, মানে কি আমাৰতো বহুত সীমিত আমাৰ ৰিচ'ৰ্চেছ নহয়, আৰু আমাৰ ফাইনেন্সটো একেবাৰে সীমিত। নিজৰ যিখিনি তেওঁ গান গাই পইচা উপাৰ্জন কৰে সেইখিনিৰহে ছবিখন বনায়, গতিকে সময় লাগে সেইখিনি কৰিবলৈ। এতিয়াও ৰৈ বিনালে বুলি এখন ছবিৰ কাহিনী লিখি আছে, সেইখন নিৰ্মাণ কৰা হ'ব। কেতিয়া কৰিব পাৰোঁ চাওঁ, অতি সোনকালে আমি আৰম্ভ কৰিবলৈ চেষ্টা কৰিম। গতিকে মানে ভাল ছবি নিৰ্মাণ কৰা, আৰু হললৈ মানুহ আনি পেলাই ছবি চোৱাৰ সেই যিটো
মানে নিচা সেই বস্তুটো তেওঁ বিচাৰে যে এইটো ক্ৰিয়েট হওক, মানুহে হললৈ আহি ছবি চাওক আৰু ছবি জগতখন এটা উদ্যোগলৈ ৰূপান্তৰ হওক, অসমৰ ছবি জগতখন, সেই কথাটো তেওঁৰ মানে এটা নিজৰ ভিতৰত আছে সপোন। আৰু জুবিনতকৈ বহুত ভাল ফিল্ম মেকাৰ আছে অসমত, গতিকে তেওঁ সেইটোও কয় যে যিসকল আছে তেওঁলোকে ভালকৈ কৰক আৰু ছবিবোৰ চাওক, মানুহৰ মনোগ্ৰাহী কৰি ছবিবোৰ তেনেকৈ নিৰ্মাণ হওক আৰু লগতে প্ৰচাৰ আৰু প্ৰসাৰৰ প্ৰচাৰটো কৰিবই লাগিব। প্ৰচাৰটো বহুত ডাঙৰ কথা, মানুহৰ মানে চকুৱে কাণে মানে হেৰিত মুখত গোটেই সকলোতে যাতে বিয়পি থাকে তেনেকুৱা ধৰণে ছবিৰ প্ৰচাৰ হ'ব লাগিব, গতিকে সেইটোৰ ওপৰতো গুৰুত্ব দিব লাগে। আৰু এই কাঞ্চনজংঘা ছবিখনৰ লগত কিন্তু জুবিনৰ লগতে গৰিমা শইকীয়া গাৰ্গ, জুবিনৰ পত্নী হিচাপে নহয়, গৰিমা শইকীয়া গাৰ্গ হিচাপেও কিন্তু তাতে আছে, গতিকে আপোনাৰ কেনেধৰণে জড়িত হৈছে সেই যাত্ৰাটো? আমি যেতিয়া আই ক্ৰিয়েশ্যন আমাৰ নিজৰ প্ৰডাকশ্যন হাউচটো আমি আৰম্ভ কৰিলোঁ, তেতিয়া আমি দুইজনেই আমি প্ৰযোজক হিচাপেই আমি আৰম্ভ কৰিছোঁ। গতিকে মিছন চাইনাটো মই আছিলোঁ প্ৰযোজিকা হিচাপে আৰু কষ্টিউমখিনিতো চাবই লাগে, গতিকে সেই হিচাপেও আছিলোঁ। তাৰপিছত কাঞ্চনজংঘাটো মই অকণমান ডাইৰেকশ্যনৰ কথাবোৰ মানে যিহেতু স্ক্ৰিপ্টত জুবিন বহুত দেৰি নবহে, গতিকে তেনেকৈ আমি ডাইৰেক্টৰিয়েল টীমটোৰ লগত মই সেইখিনি সময়ত বহিছিলোঁ, স্ক্ৰিপ্টখনৰ কাম কৰিছিলোঁ একেলগে বহি। তাৰপিছত ছেটতো মানে এটা ডিপাৰ্টমেণ্ট বুলি নহয়, সকলো ফালে অকণমানকৈ চবতে জড়িত হ'ব লাগে, কষ্টিউমটোৰ বাহিৰেও, কাৰণ নিজৰ যিহেতু প্ৰডাকশ্যন, কেতিয়াবা খাদ্য বিভাগতো সোমাবগৈ লাগে, কেতিয়াবা ডাইৰেকশ্যন টীমতো সোমাব লাগে, কেতিয়াবা প্ৰডাকশ্যনৰ অন্য ছাইডটোও চাব লগা হয়, আৰ্টৰ কিবা হেৰি হৈছে নেকি, বস্তু প্ৰয়োজন হৈছে নেকি, সেইবোৰো আনিবলৈ দৌৰিব লগা হয়। তেনেকৈ যিহেতু নিজৰ ঘৰৰ চিনেমাখনত সকলো ফালে লাগি থকা হয়। আৰু তাৰোপৰি আমাৰ লগত আমাৰ বন্ধু শ্যামন্ত গৌতম আছে জিল ক্ৰিয়েশ্যনত, তেওঁ আহি পেলাই আমাক সহযোগ কৰিছিলে কাঞ্চনজংঘাৰ পৰা, আৰু তেওঁৰ লগত এতিয়া আমি সম্পূৰ্ণভাৱে আমি গোটেইকেইজন জড়িত, আমি তিনিজন। ইয়াৰ পিছত যিমানখিনি প্ৰডাকশ্যন হ'ব আমি একেলগে কৰি যাম। গতিকে সেয়াই আৰু আমাৰ প্ৰডাকশ্যন হাউচটোৰ লগত মই তেনেকৈয়ে জড়িত হৈ আছোঁ। ইয়াৰ পিছতো যিমানখিনি পাৰোঁ আমি কাম কৰিবলৈ চেষ্টা কৰিম। এতিয়া আমি চিৰিয়েলৰ কামো আৰম্ভ কৰিম অতি শীঘ্ৰে, চিৰিয়েল এখনো কৰিম। গতিকে চাওঁ নতুন প্ৰতিভা কেনেকৈ আমি মানে কিবা এটা সুযোগ দিব পাৰোঁ, সেইটো চেষ্টা কৰোঁ। অকণমান চিৰিয়েলখনৰ বিষয়ে কেতিয়াবা আৰম্ভ হ'ব বা কেনেধৰণে যোগাযোগ কৰিব? চিৰিয়েলখন ইতিমধ্যে আমি আচলতে ৰেঙনি টিভিৰ লগত আমি কথা পাতিছোঁ, কাৰণ ৰাজেশ ভূঞা আমাৰ খুব ভাল বন্ধু, একেলগে বহুত বছৰ ধৰি জুবিনহঁতে কাম কৰি আছে, একদম আৰম্ভণিৰ পৰাই বুলি ক'ব পাৰি। আৰু ৰৈ ৰৈ বিনালে এতিয়া যিখন ছবিৰ কথা কৈছোঁ সেইখনো জুবিনৰ নিজৰ কাহিনী আৰু নিজে এক্টিং কৰিব, আৰু ৰাজেশে ডাইৰেকশ্যনটো ৰাজেশে কৰিব। গতিকে মানে আমাৰ একেবাৰে ঘৰুৱা সম্পৰ্ক, যদিও আমি বন্ধু, আমাৰ নিজৰ ভাতৃৰ নিচিনা। আৰু আমি তেতিয়া আমাৰ আচলতে অভিনয়া বুলি এটা প্ৰতিষ্ঠান আছে, য'ত আমি অভিনয়ৰ প্ৰশিক্ষণ দিওঁ, আৰু তাত অভিনয়ৰ লগে লগে কাৰিকৰী অন্য দিশসমূহৰো সামান্যভাৱে প্ৰশিক্ষণ দিয়া হয়। আৰু আমি চেষ্টা কৰোঁ যাতে সেইটো আগতে 3 মহীয়া চাৰ্টিফিকেট কোৰ্চ আছিল, যিটো প্ৰফেচনেল কোৰ্চ, সৰু ল'ৰা ছোৱালীৰ কোৰ্চো আছে, আৰু এই প্ৰফেচনেল কোৰ্চটো আমি এতিয়া 6 মহীয়া কৰিছোঁ। আৰু শেষৰ মাহটো যিমানখিনি পাৰোঁ আমি ইণ্টাৰ্ণশ্বিপ হিচাপে তেওঁলোকক ৰাখিবলৈ চেষ্টা কৰিম। তেতিয়া আমি ভাবিলোঁ যে এনেকুৱা মানে এই ল'ৰা ছোৱালীখিনিকো কিবা এটা ভাল সুযোগ দিব লাগিব, তেওঁলোকে প্ৰতিভাবোৰ ওলাই গৈ থাকিলেইতো নহ'ব, তেওঁলোকে কিবা এখন ক্ষেত্ৰও পাব লাগিব। গতিকে যিহেতু আমাৰ কিছু সমল আছে হাতত, তেতিয়া আমি ৰাজেশৰ লগত এনেকৈ বহি কেইবাদিনো আলোচনা কৰিছোঁ কি কৰিলে ভাল হয়। আমি ইতিমধ্যে 2-এখন শ্বৰ্ট ফিল্মো বনাইছোঁ, কিন্তু সেয়াই যথেষ্ট নহয়। সেইকাৰণে ভাবিলোঁ যে নিয়মীয়াকৈ কিবা এটা হৈ থাকক, খুব ভাল কাহিনী আমি ভাবিলোঁ চিৰিয়েলৰ কথা। তেতিয়া কাহিনী এটা বিচাৰিলোঁ যিবোৰ সচৰাচৰ ঘটি আছে, শাহু বোৱাৰীৰ কাহিনী বা এনেকুৱা ঘৰুৱা এনেকুৱা ধৰণৰ বস্তুৱে নলৈ অলপ ব্যতিক্ৰমী কিবা এটা পাওঁ নেকি। তাৰপিছত আমি কল্পজ্যোতি দাসক লগ পালোঁ, তেওঁৰ লগত কথা পাতিলোঁ। ইতিমধ্যে তেওঁ এটা খুব মিউজিকেল ধুনীয়া ষ্টৰি এটা লিখি আছিল, গতিকে আমাৰ লগত মিলি গ'ল কথাটো, আমি যেনেদৰে বিচাৰিছিলোঁ এটা মিউজিকেল জাৰ্ণি। তাৰ লগতে তেওঁৰ সেই যিজন প্ৰটেগনিষ্ট থাকিব, আৰু এইটো মেইল প্ৰটেগনিষ্ট লৈ পেলাই, এইটো ফিমেল প্ৰটেগনিষ্ট লৈ পেলাই নহয়, গতিকে তাতেই প্ৰথম ব্যতিক্ৰমটো। আৰু সেই গোটেই জাৰ্ণিটোত তেওঁৰ ঘাট সংঘাত বহুত আছে। তেনেকুৱা ধৰণৰ এটা ষ্টৰি আমি ভাল লাগিলে। তাৰপিছত ৰাজেশকো শুনালোঁ, ৰাজেশে ক'লে তেতিয়া ৰেঙনিৰ কাৰণে কৰা বুলি। গতিকে আমি তেনেকৈ আগবাঢ়িছোঁ, বাজেট আমাৰ ভালকৈ মিলি গ'ল। এতিয়া তেওঁলোকে দিৱালীৰ শ্লট দিছে আমাক টেলিকাষ্ট কৰিবলৈ, গতিকে আমি এই মাহতে শ্বুটিং আৰম্ভ কৰিম, এই মাহৰ শেষৰ ফালৰ পৰা শ্বুটিং আৰম্ভ কৰিম। আৰু আমি আহিছোঁ ৰাজস্থান ফিল্ম ফেষ্টিভেললৈ, কেনেধৰণে আশা কৰিছোঁ? 4টা কেটেগৰী যিহেতু নমিনেট হৈছে, গতিকে মই ভাবোঁ এটা হ'লেওতো কিবা নিশ্চয় এৱাৰ্ড আহিব চাগে।
আৰু তেওঁলোকে ভাল পাইছোঁ বুলি যথেষ্ট কৈছে, বহুতবাৰ তেওঁলোকে কথা পাতিছে আৰু মানে আমি নিজে যোৱাটো তেওঁলোকে বিচাৰিছে, গতিকে ইমান জোৰ দি তেওঁলোকে যিহেতু কৈছে আৰু কৈছে ছবিখন মানে জুৰীসকলে যিসকলে চাইছে তেওঁলোকে পেনেলে খুব ভাল পাইছে বুলি, গতিকে চাওঁচোন কিবা এটা আহিলে আৰু ভাল কথা, কাৰণ অকল আমাৰ বাবে নহয়, যিসকল জড়িত হৈ আছে সকলোৰে বাবে এটা ৰিকগনিশ্যন পালে সকলোৱে ভাল পায়, গতিকে সেইটো এটা নতুন উৎসাহ পাম আমি যদি কিবা এটা ৰিকগনিশ্যন আহে, আৰু নাহিলেও কোনো কথা নাই, কাৰণ আমিতো কৰি যাম বুলি আমি মন বান্ধিয়ে লৈছোঁ